এই যেটো ফেস প্যাক আজি আপোনালোকে ফ্ৰেন্ড দেখিছে এই ফেস প্যাকটো ইউজ কৰিলে আমাৰ সময়ৰ আগত বাঢ়ি অহা এজিং সাইন ডিলে কৰে আমাৰ ফেসখনৰ পৰা ৰিংকেল ফাইনেল আনি খুব সোনকালে ৰিমুভ কৰে আৰু লগতে ফেসখনৰ পৰা পিম্পলস আদিও নাইকিয়া কৰে লগতে ফেসখনক গ্লোইং কৰি তোলে উজ্জ্বল কৰি ৰাখে পুৰি পেলোৱা সানটেন আদি ৰিমুভ কৰাত খুব বেনিফিচিয়েল হয় আৰু এই ফেস প্যাকটো ট্ৰাই কৰিলে আপোনালোকে দেখিব নিজকে আপোনালোকে আইনাত চালি দেখা পাব যে আপোনালোকে নিজকে নিজৰ এজতকৈ 10 বছৰ কম যেন ফ্ৰেন্ড আৰু এটা কথা কওঁ ফেচিয়েল হওক বা ফেস প্যাক হওক তেতিয়াহে বেছি ওয়ার্ক কৰে যেতিয়া আমাৰ লাইফষ্টাইলটো মেইনটেইন হৈ থাকে যেনে আমি ডায়েট মেইনটেইন কৰি হেলকে ভট্টুনতাত ফুব লাগে নিউট্ৰিশনযুক্ত খাদ্য খাব লাগে প্ৰটিনযুক্ত ফাইবাৰযুক্ত খাদ্য আদি খাব লাগে আৰু এই ফেস প্যাকটো ট্ৰাই কৰি দেখা পাব আপোনালোকে নিজৰ এজতকৈ 10 বছৰ কম এইটো আৰম্ভ কৰাৰ আগতে ফ্ৰেন্ড মই জিন্টি মোৰ চেনেল জিন্টি ক্ৰিয়েটিভিটিলৈ আপোনালোক সকলোকে ওয়েলকাম জনালো আহক মই ভিডিওটো আৰম্ভ কৰোঁ এই ফেস প্যাকটো বনাবলৈ মই ফাৰ্ষ্ট ইয়াত এটা আপেল লৈছো ফ্ৰেন্ড আপেলত এন্টি এজিং গুণেৰে ভৰপূৰ হৈ থাকে আপেলত এন্টি অক্সিডেন্ট গুণ পোৱা যায় যিয়ে আমাৰ সময়ৰ আগত বাঢ়ি অহা বয়সৰ চাপ কম কৰাত খুব লাভকাৰী হয় প্ৰথমতে মই আপেলটো ভালদৰে কাটি লওঁ ইয়াত মই ভালদৰে আপেলটো কাটি ললো আৰু ইয়াৰ পিছত মই ইয়াৰ বাকলিখিনি গুচাই লম ইয়াত মই ইয়াৰ বাকলিখিনি গুচালে মিক্সিত সুন্দৰভাৱে আপেলখিনি মই পিচি লম ইয়াত মই আপেলখিনি পিচি ললো আৰু মই এটা আপেলখিনি এটা বাটিত ভালদৰে উলিয়াই লম কাৰণ আপেলত এন্টি এজিং গুণ ভৰপূৰ মাত্ৰাত পোৱা যায় যিয়ে আমাৰ স্কিনখনত বাঢ়ি হোৱা বয়সৰ চাপ নাইকিয়া কৰি স্কিনখনৰ পৰা বিভিন্ন সমস্যা নাইকিয়া কৰে যেনে স্কিনখনৰ পৰা ৰিংকেল ফাইনেল ৰিমুভ কৰে স্কিনখনক গ্লোইং কৰি দিলে স্কিনখনক ব্ৰাইটেন আপ কৰে পুৰি পেলোৱা সানটেন আদি ৰিমুভ কৰে লগতে স্কিনখনৰ পিম্পলস আদিও ৰিমুভ কৰে স্পট আদি ৰিমুভ কৰি স্কিনৰ পৰা ড্ৰাইনেছ নাইকিয়া কৰাত হেল্পকাৰী হয় স্কিনখনৰ পৰা ডালনেছ আদি সকলো নাইকিয়া কৰি স্কিনখনক ইয়থফুল কৰি ৰখাত আপেল খুব বেনিফিচিয়েল হয় আৰু আপেল ড্ৰাই স্কিনৰ কাৰণে খুব বেনিফিচিয়েল হয় ফ্ৰেন্ড যদি মোৰ চেনেলত আপোনালোকে প্ৰথমবাৰ ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব নটিফিকেশ্যন আপোনালোকে পায় আৰু পাৰিলে ভিডিওটো প্লিজ লাইক এটা কৰি দিব ফ্ৰেন্ড মই এতিয়া এটা বাটি লৈছোঁ আৰু ইয়াত মই আপেলৰ পেষ্ট 3 চামুচ লৈ ল'ম ইয়াত মই আপেলৰ পেষ্ট 3 চামুচ লৈ ল'লোঁ আৰু ইয়াৰ পিছত মই ইয়াত এড কৰি ল'ম মিল্ক পাউডাৰত হোৱাইটেনিং প্ৰপাৰ্টিজ পোৱা যায় যি আমাৰ স্কিনখনক ব্ৰাইটেন আপ কৰাত হোৱাইটেনিং কৰাত খুব লাভকাৰী হয় আৰু এতিয়া মই ইয়াত 2 চামুচ মিল্ক পাউডাৰ এড কৰি ল'ম পাউডাৰেও আমাৰ স্কিনখনক পৰা ডাৰ্ক স্পট নাইকিয়া কৰে সানটেন আদি ৰিমুভ কৰে স্কিনখনৰ পৰা ৰিংকেল ফাইনেল আদি ৰিমুভ কৰে স্কিনখনক এজলেছ কৰি তোলে স্কিনখনক ইয়ং কৰি ইউথফুল কৰি তোলে ইয়াৰ পিছত মই ইয়াত আধা চামুচ হানি এড কৰি ল'ম ইয়াত মই হানি এড কৰি ল'লোঁ হানিয়ে স্কিনক সফ্ট কৰি ৰাখে স্কিনখনক গ্লোইং কৰি ৰাখে স্কিনখনৰ পৰা ডাৰ্ক স্পট আদি নাইকিয়া কৰে পিম্পলস আদি ৰিমুভ কৰি স্কিনখনক ময়শ্চাৰাইজ কৰি ৰাখাত খুব বেনিফিচিয়েল হয় এতিয়া মই এই তিনিওবিধ সামগ্ৰী ভালদৰে মিহলি কৰি এটা সুন্দৰ পেষ্ট ৰেডি কৰি ল'ম ইয়াত মই এটা সুন্দৰ পেষ্ট ৰেডি কৰি ল'ম ইয়াত এটা সুন্দৰ পেষ্ট ৰেডি হৈ গ'ল এতিয়া ফ্ৰেন্ড ভালদৰে ফেচখন ধুই ল'ব আৰু তাৰপিছত এই ফেচ পেকটো এপ্লাই কৰি ল'ব ইয়াত মই আপোনালোকক হাতত এপ্লাই কৰি দেখাইছোঁ এনেদৰে ওপৰৰ ফালে ফেচ পেকটো লগাই লওঁ কাৰণ ফেচ পেক সদায় ওপৰৰ পিনে লগাব লাগে আৰু এনেদৰে গোল গোল কৰি ফেচ পেকটো এপ্লাই কৰি ল'ব এই ফ্ৰেণ্ড এনেদৰে ফেচ পেকটো ভালদৰে ওপৰৰ পিনে লগাই 15 পৰা 20 মিনিট সময় হ'বলৈ দিব আৰু ফেচখন ভালদৰে ড্ৰাই হ'বলৈ দিব এনেদৰে ফেচখন ভালদৰে ড্ৰাই হ'বলৈ দিব ড্ৰাই হোৱাৰ পিছত অকণমান পানী হওক বা মিল্ক হওক যিয়ে নহওক লৈ কিনে ভালদৰে মাসাজ কৰি ল'ব গেছক ভালদৰে এনেদৰে মাসাজ কৰি ল'ব ভালদৰে ঠাণ্ডা পানী মই হাতখন আপোনাক ধুই দেখুৱাইছোঁ ফেনখন দেখিব পাৰিছে স্কিনখন কিমান উজ্জ্বল হৈছে সফ্ট হৈছে ৰিংকেল ফ্ৰী হৈছে আৰু হোৱাইট হৈ গৈছে নিশ্চয় ট্ৰাই কৰিছে যেতিয়া ভিডিওটো মই ইয়াতে সামৰণি মাৰিলোঁ এটা নতুন ভিডিঅ'